গতিকে বলকচোন চাওঁ আজি মই তৰাপাতত সিজোৱা মানে ৰন্ধা মাংস ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। প্ৰথমে মই মাংসখিনিত অলপ তেল, হালধি, নিমখ, আদা, নহৰু দি অলপ সময় আধা ঘণ্টা সময় মেৰিনেট কৰি থৈছিলোঁ। ইয়াৰ পিছতে মই অলপ হালধি দি লৈছোঁ। হালধি আৰু পিঁয়াজ, কেঁচা পিঁয়াজ দি ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ ভালদৰে। এইখিনি অকণমান সময় এনেদৰে মই কোনো ধৰণৰ ইয়াত মছলা ব্যৱহাৰ কৰা নাই। এইখিনি চাওক কিমান ধুনীয়াকৈ। এতিয়া মই তৰাপাতত এডোখৰকৈ ভালদৰে ইয়াতে দি ল'ম। তৰাপাতখিনি মই অলপ ৰ'দত শুকুৱাই লৈছিলোঁ যাতে ভাজ কৰোঁতে ফাটি নাযায়, সেইকাৰণে এইখিনি মই ধুনীয়াকৈ এনেদৰে ইয়াতে দি ল'ম ভালদৰে নিজৰ সুবিধা অনুসৰি। মছলা আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, কিন্তু মই মছলা বেছি ব্যৱহাৰ কৰা নাই, কেৱল আদা, নহৰু আৰু পিঁয়াজ দিছোঁ। ইয়াৰ ওপৰতে আকৌ অলপ পিঁয়াজ দি দিছোঁ। ইয়াতে মই আচাৰ জলকীয়াও 2টা দি দিছোঁ ওপৰতে। এইখিনি বাকী থকা নহৰুখিনি দি দিছোঁ। দিয়াৰ পিছতে খুব সাৱধানে মই পাতখন মেৰিয়াই ল'ম। আৰু আপোনালোকে মন কৰিব, মই ইয়াতে তৰাপাত ব্যৱহাৰ কৰিছোঁ। কোনে কোনে চিনি পায় মোক কমেণ্ট কৰি জনাবচোন, তৰাপাত কোনে কোনে চিনি পায়। ইয়াৰ পৰা এটা বহুত ধুনীয়া এটা গোন্ধ আহে আৰু সেই গোন্ধখিনিও মাংসখিনি খাবলৈ খুব সোৱাদ কৰিব নিশ্চয়। বহুত ধুনীয়া এটা গোন্ধ আহে ইয়াৰ পৰা। এতিয়া মই এইখিনি এডাল টঙালেৰে ভালদৰে মই বান্ধি ল'ম যাতে এই পৰি নাযায় মাংসখিনি। এতিয়া মই কুকাৰত অকণমান তলত পানী দি লৈছোঁ। ইয়াৰ ওপৰতে এডাল ষ্টেণ্ড দি ইয়াত মই এইদৰে মেৰিয়াই লোৱা তৰাপাতত মেৰিয়াই লোৱা মাংসখিনি দি দিছোঁ। এতিয়া মই গেছত বহাই দিছোঁ। অলপ সময় পিছতে 15 মিনিটৰ পিছতে চিটি দিবলৈ আৰম্ভ কৰিলে। ইয়াত মই 5টা টোটেল চিটি ইয়াত দিছোঁ। চিটি দিয়াৰ পিছতে ইয়াৰ 10 মিনিটমান পিছত ভাপত সিজাৰ পিছতে মই এনেদৰে উলিয়াই লৈছোঁ। এয়া দেখিবলৈ কিন্তু খুব সুন্দৰ হৈছে নহয়নে? আৰু বহুত ধুনীয়া এটা তৰাপাতৰ গোন্ধ আহিছে ইয়াৰ পৰা। এইখিনি তৰাপাতৰ বইল মাংস বুলিয়ে ক'ব পাৰি। কেৱল মিঠাতেল মাত্ৰ এচামুচমানহে ব্যৱহাৰ কৰিছিলোঁ এইখিনি হেনাই লওঁতে। চব কিমান ধুনীয়া, কালাৰটো ধুনীয়া হৈছে, গোন্ধ ধুনীয়া। মই এডোখৰ টেষ্ট কৰি চালোঁ, খাবলৈ সঁচাকৈ বিৰাটেই টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এনেদৰে ৰান্ধিবলৈ, খাবলৈ খুব টেষ্টি হয়। এইখিনি দেখিলে কিমান সুন্দৰকৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব।